চলালো। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালে আছে। কালি ৰাতি ইমান ডাঙৰ বৰষুণ দিছিলে, এয়া চাওক অৱস্থা। যেনে অৱস্থা বাৰাণ্ডাৰ ইমান ডাঙৰ বৰষুণ দিছে। এইফালে চাওক ডাঙৰ হ'ব। কাৰেণ্ট আহিলে। আই এম ছাৰপ্ৰাইজ একচুৱেলি। বতৰটো সৃষ্টি দি দিওঁ। ৰাতিপুৱাৰ নেমু পানীও খাওঁ আৰু এডিটিঙৰ কাম আছে, সেইখিনি কৰি লওঁ। পিছতকৈ লগ পাই আছোঁ। तो फिर मिलते हैं लंच के टाइम पर और मुझे कल बर्थडे पे क्या क्या गिफ्ट मिला उसको देखने के लिए स्टे ट्यून। মই এতিয়া পাকঘৰলৈ আহিলোঁ। আহি পিনে ভাত আৰু দালিখিনি পাতি দিছোঁ। আজি যিহেতু ছানডে হয়, বিশ্ব বজাৰলৈ গৈছে কিবাকিবি আনিবই, তো সেইকাৰণে মই তাৰ আগতে ভাত আৰু দালিখিনি বনাই ল'লোঁ। পিছত তেতিয়া কৰিবলৈ সহজ হয় আৰু দালিত নহয় ঔটেঙা দি দিছোঁ। তাৰপিছত এই আহি পালেহি। আজি পিছে শাক চাকবোৰ অনা নাই, খালি তেনেকৈ বেলেগ পাচলি লৈ আহিছে। আৰু মাংসটোতো আমাৰ মেণ্ডেটৰী, মানে আমি খাবই লাগিব দেওবাৰে। তো এয়া অলপমান লোকেল চিকেন লৈ আহিলে, এইখিনি মই ধুই কৰি দিলোঁ। সি বনাইছে, খানা ধুনীয়া বনায়, তো সিয়ে বনাইছে আৰু এই ভাত পানী খাই আজৰি হ'লোঁ। খাই লৈ পিনে মই মোক গিফ্টখিনি ৰিভিল কৰিম দেই। আজি চাব মই কি গিফ্ট পালোঁ বাৰ্থডেত। অল টাইম ফেভৰেট। আজি মই ড্ৰাইভ কৰি পিনে চিনেমা চাবলৈ যাম। খাই বৈ লগ পাই আছোঁ। বাৰ্থডে গিফ্ট পাই মোৰ এক্সাইটমেণ্ট চাওঁ। গিফ্টটো পাইছোঁ কাৰণে মই বিৰাট হেপ্পী, তেনেকুৱা কোনো কথা নহয়। মোৰ যেতিয়া যিটো প্ৰয়োজন আছিলে মই সেইটোহে লৈছোঁ। মোৰ জোতাযোৰ দৰকাৰ আছিলে, সেইবাবেহে মই লৈছিলোঁ। জোতাযোৰ বাৰু সি মোক গিফ্ট দিছে, আৰু এযোৰ চেণ্ডেলো মই লৈছোঁ। ইয়াৰ মোৰ হোৱাইট ভাৰ্জনটো আছিলে, কিন্তু সেইটো হোৱাইট লৈ মই ভুল কৰিলোঁ, কাৰণ ইয়াৰ যিটো চ'লটো আছে সেইটো হোৱাইট কাৰণে মানে কালাৰটো কিবা ফেড হৈ গৈছে। চাইজ 4 হয়। বহুত বিচাৰিছে, যে 2-3 বছৰৰ পৰা বিচাৰি আছোঁ মই এইটো। মানে চেণ্ডেলযোৰ এনেকুৱা সাংঘাতিক কমফৰ্ট নহয়। বিচাৰি ফাইনেলি মই পাই গৈছোঁ আৰু চাওকচোন অৱস্থা, ঘামি মই আকৌ গা পা ধুই আহিলোঁ। ইমান গৰমৰ কাৰেণ্টটো ইমান প্ৰব্লেম দি আছিলে, মই আকৌ এবাৰ গা ধুই আহিলোঁ। মই ড্ৰেছ কৰিলোঁ। এতিয়া যাম মুভি চাব। এতিয়া মুভি চাবলৈ আহি আছোঁ। সি মোক গাড়ীখন বাছ ঘৰৰ বাউণ্ডেৰীৰ ভিতৰৰ পৰা উলিয়াই দিছে ৰাস্তা, আৰু সেয়া আৰু মই চলাই আহিছোঁ আৰু মানে আজি ছানডে হয়, চ' ছানডে কাৰণে অলপমান ভিৰটো কম থাকে কাৰণে মই চলাইছোঁ আৰু আদাৰৱাইজ অলপমান ভয় এটা থাকে। ইমানো কনফিডেঞ্চ অহা নাই মানে পূৰা ভালকৈ চলাবলৈ। চলালোঁ। চিনেমা হল পাই পিনে মুখত এখন মিঠা পাণ ভৰাই চুবাই আহি আছোঁ। আৰু আমি বিফ'ৰ টাইম যিহেতু পাই গৈছিলোঁ, ৱেইটিং এৰিয়াত অকণমান বহি পিনে ৱেইট কৰি আছিলোঁ। চিনেমা চাবলৈ আহি পিনে পপকৰ্ণ নাখালে কেনেকৈ হ'ব, হয় নাই? সেইকাৰণে পেপচি আৰু পপকৰ্ণটো অৰ্ডাৰ দি দিলোঁ। চিনেমাখন চাইটো মোৰ ভালেই লাগিলে। এতিয়া ঘৰলৈ আহি আছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। আজিলৈ আহিছোঁ, গুড বাই। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।